Hey guys, welcome back to my YouTube channel. বলকতে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি কিছুমান সৰু কালত যিটো উৎপত্তিয়া আছিলোঁ সেই উৎপত্তিটো দেখাই দিয়া। এই পুখুৰীটো এনেকুৱা উৎপত্তিয়া আছিলোঁ, ইয়াতে গা ধুইছিলোঁ, কিবা কিবি কৰিছিলোঁ আৰু সেইডাল গাছ আছে তাত তোমালোকক লৈ যাম আজি। বলক এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কাটি দিছোঁ। This is পুখুৰী। Hey guys, কি খবৰ তোমালোকৰ? এতিয়া গছজোপা দেখালোঁ আৰু পথাৰত আহিছোঁ। এতিয়া মোৰ ভাইটিৰ লগত চিলা পথাৰৰ পৰা আহিছে। তেওঁ এইবাৰ খুবেই ৰিজাল্ট ভাল কৰিছে। তেওঁ এখনত লেটাৰ আছে। ভাইটি, কিহত লেটাৰ আছে তোমাৰ? মোৰ ইলেক্ট্ৰিক সাবজেক্ট জিঅ'গ্ৰাফি। টোটেল মাৰ্ক কিমান পাইছা তুমি? টোটেল মাৰ্ক মোৰ 550। অ'কে, আগলৈ এনেকৈ আগুৱাই যা, তাৰে কামনা যাচিলোঁ। ধন্যবাদ কৰণ ভাইটি, ধন্যবাদ। আৰু যিসকলে মেট্ৰিক দিম বুলি এতিয়া ভাবি আছে তেওঁলোকক কি ক'বা? মই এটাই কথা ক'ব বিচাৰোঁ, কাৰণ মেট্ৰিক পৰীক্ষাটো ইমান বেছি চিন্তা কৰিব নালাগে। একদম ধুনীয়াকৈ পঢ়ি যোৱা, দি যাবা, তুমি বাছ সেইখিনি ক'ব লগা আছিল তোমাৰ? ধন্যবাদ। আৰু তুমিও আগন্তুক কি খবৰ তোমালোকৰ? আৰু মই আছোঁ বৰ্তমান আজি পথাৰত। কিয় পথাৰত আছোঁ? এটা সময়ত এইবিলাক জাগা তাৰমানে পথাৰ হৈ নাথাকিব, গৰু ছাগলৰ কাৰণে পথাৰ হৈ নাথাকিব। এটা সময়ত এইবিলাক মানুহৰ ঘৰ হৈ যাব, স্কুল হৈ যাব। যেনেকৈ সেইবিলাক দেখিছানে? সেইবিলাক বজাৰ হৈ গ'ল 5 বছৰ হেৰিত। আৰু যদি 5 বছৰ পিছত এইবিলাক হেৰি হ'ব লাগে, এইবিলাক চব মানুহৰ ঘৰ হৈ যাব। এতিয়া আমাৰ এইবিলাক পথাৰ হৈ নাথাকিব, এইবিলাক হৈ থাকিব মানুহৰ ঘৰ। নাম থাকিব বেলেগ বেলেগ, সেইটো ফ্লট বেলেগ, এইটো ফ্লেট বেলেগ। কাৰণ আমাৰ গৰু ছাগল এতিয়া নাইয়ে প্ৰায়, সেইকাৰণে বেছি দিব লগা হৈছে। এইখিনি মাত্ৰ আছে পথাৰখন আৰু বেলেগ এইফালে নাই। আমাৰ যিখিনি বাৰী বাছৰ আহিবলগীয়া এইখিনিয়ে আছে। ধন্যবাদ। এইবিলাক দেখিছেনে? এইবিলাক গাছ হ'ল আমি সৰু থাকোঁতে কম উঠা আছিলোঁ আৰু এইবিলাক গাছ এতিয়া খুব ডাঙৰ হৈ গ'ল, চাব পাৰে তোমালোকে। আৰু যোনডাল গাছত তোমালোকক এতিয়া লৈ যাম সেইডাল গাছ মাই গড, OMG। এতিয়া দেখিছেনে গাছবিলাক কিমান ওখ হৈ গৈছে। এটা সময়ত আমি এই গাছগুডালত কমপ্লিট তাৰমানে ওপৰলৈকে যা আছিলোঁ। আমি 5জনমান আছিলোঁ, কিন্তু সিহঁতে এতিয়া নাই আমাৰ ইয়াতে, চব চাকৰি পালে। দেখিছেনে গাছবোৰ? আৰু শুনক চৰাইৰ মাত। সেই গাইজ, তোমালোকে এই বস্তুটো চিনি পাইছানে? এই কি বস্তু জানানে? আমি সৰু থাকোঁতে এই বস্তুটো আমি এনেকৈ মাথাত লৈছিলোঁ। আৰু তোমালোকে লৈছিলে নে নাই কমেণ্ট দিবা। আৰু তোমালোকৰ এইফালে গছটো কি বুলি কয় জনাই দিবা। কাৰণ এতিয়া সৰু কালৰ কথা না, এতিয়া পাহৰি গৈছোঁ গছডালৰ নাম। আগতে এনেকৈ মাথাত লৈছিলোঁ ন, কি ক'ম আৰু আপোনালোকক। আৰু কিছুমান বস্তু আছে আমাৰ গাঁৱৰ ফালে তোমালোকক দেখাবলৈ, কিন্তু তোমালোকক ওচৰৰ পৰা দেখাব আহিছোঁ। এই চাওক গাছকোটেল এবাৰ। গাইছ, মাজুলীত দ্বীপ হেন লাগিছেনে? সিফালেও পুখুৰী, ইফালেও পুখুৰী, চাৰিওফালে পুখুৰী আৰু মাজতে দ্বীপটো। মাজুলীত দ্বীপ যেন লাগিছেনে? এতিয়া মই সেই গাছডাল তোমালোকক দেখাবলৈ লৈ যাই আছোঁ, য'ত সৰুকালৰ স্মৃতি জড়িত হৈ আছে। লোকেন গাইছ, হেৰিটো আহিব নোৱাৰিলোঁ কাৰণ বম দ, বাৰিষা হ'লে পূৰা পানী জমা হয়। মাই গড, গাছ কি বুঢ়া হৈ গৈছে গাছডাল দেখিছেনে? ইমান প্ৰকাণ্ড গাছডাল বুঢ়া হৈ গৈছে। ইডালৰ গাছত পূৰা ওপৰলৈকে উঠি আমি ট্ৰি হাউচ বনাইছিলোঁ সেইখিনিত, যেতিয়া চাপৰ আছিল আৰু এইডাল পমা, তাৰে ওপৰত আমি হিলে বনাইছিলোঁ, মানে চেল ধূপ।
দেখিছেনে এতিয়া কিমান প্ৰকাণ্ড ডাঙৰ গছ হৈ গ'ল। তাতে আমি ট্ৰি হাউচ বনাইছিলোঁ আৰু চাওক লোকেশ্যন এবাৰ এতিয়া কি ঘনা জংঘল হৈ গৈছে। আৰু সেইবিলাক আমাৰ ঘৰ আৰু দেখিছেনে কিমান ডাঙৰ হৈ গৈছে।